হেল্ল' বন্ধু বান্ধৱীসকল, আজি তোমালোকৰ কাৰণে লৈ আহিছোঁ জিঅ'গ্ৰাফী ৰিলেটেড কেইটামান কুৱেশ্যন এনচাৰ আলোচনা কৰিম। সকলো শ্ৰেণীৰ বাবে ইম্পৰ্টেণ্ট। সম্পদ কাক বোলে? উত্তৰ: সাধাৰণতে আমি প্ৰকৃতিৰ পৰা আহৰণ কৰা যিবোৰ বস্তুৱে মানুহৰ দৈনন্দিন জীৱনত অভাৱ পূৰণ কৰাৰ লগতে মানুহৰ বাবে অতি লাগতিয়াল আৰু প্ৰয়োজনীয়, সেই বস্তুসমূহৰ উপযোগিতা, কাৰ্যকৰীতা গুণ থাকিব লাগিব, তাকে সম্পদ বুলিব পাৰি। উদাহৰণস্বৰূপে গছ-গছনি, বায়ু, পানী, মাটি আদি। সম্পদ কেই প্ৰকাৰ আৰু কি কি? সম্পদ তিনি প্ৰকাৰৰ, যেনে প্ৰাকৃতিক সম্পদ, মানৱ সম্পদ, মানৱসৃষ্ট সম্পদ। প্ৰাকৃতিক সম্পদ: আমি যিবোৰ সম্পদ প্ৰকৃতিৰ পৰা আহৰণ কৰোঁ তাকে প্ৰাকৃতিক সম্পদ বোলে। মানৱ সম্পদ: প্ৰকৃতিৰ পৰা সৃষ্টি হোৱা মানুহক মানৱ সম্পদ বোলে। মানৱসৃষ্ট সম্পদ: যিবোৰ সম্পদ মানুহৰ পৰা সৃষ্টি হয় তাকে মানৱসৃষ্ট সম্পদ বোলে। নৱীকৰণযোগ্য সম্পদ কাক বোলে? উত্তৰ: সাধাৰণতে যিবোৰ সম্পদ আমি এবাৰ ব্যৱহাৰ কৰাৰ উপৰিও বিভিন্ন প্ৰযুক্তিৰ সহায়ত তাক শোধন কৰি আকৌ ব্যৱহাৰ কৰিব পাৰি, অৰ্থাৎ এবাৰ ব্যৱহাৰ কৰাৰ উপৰিও বাৰে বাৰে ব্যৱহাৰ কৰিব পাৰি। উদাহৰণস্বৰূপে বায়ু, পানী, মাটি, সূৰ্যৰ পোহৰ, অৰণ্য আদি। অনৱীকৰণযোগ্য সম্পদ কাক বোলে? উত্তৰ: সাধাৰণতে যিবোৰ সম্পদ আমি এবাৰ ব্যৱহাৰ কৰাৰ পিছত তাক আকৌ ব্যৱহাৰ কৰিব নোৱাৰোঁ, সেই সম্পদসমূহকে অনৱীকৰণযোগ্য সম্পদ বোলে। উদাহৰণস্বৰূপে কয়লা, পেট্ৰল, খনিজ তেল, খনিজ পদাৰ্থ, ৰন্ধন গেছ আদি।